কৃষ্ণাংগী আৰু মই এতিয়া আমি ৰুমত যাবলৈ ওলাই আছোঁ। হাজবেণ্ডে আহি আছে আমাক নিবলৈ। তেতিয়াহ'লে ৰুমত যাই আপোনালোকক লগ পাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। অলপ আগতে আহি পাইছোঁহে, আহি কাপোৰ কানি সলাই ল'লোঁ। আহি পাওঁতে পাওঁতে দেৰিয়ে হ'ল, 1:30 হ'ল। এতিয়া মই ভাত বনাম। ভাতৰ লগত বিশেষ নবনাওঁ, চিম্পুল দালি চব্জি এনেকুৱা বনাই খাই ল'ম। ইফালে কাপোৰো চাৰ্ফত দি থৈ দিছোঁ, সেইবোৰ ধুবলৈ আছে। গতিকে আহকচোন চাওঁ মইনো কেনেকুৱাকৈ বনালোঁ, আপোনালোককো অলপমান দেখাওঁ। সকলোৱেতো বনাব জানে, তথাপিতো মইনো কেনেকৈ বনালোঁ তাকে দেখাম বুলি ভাবিছোঁ। এয়া চব্জিখিনি কাটি লৈছোঁ, পটল, ৰঙালাও, আলু। তাৰপিছত এয়া চয়াবিনখিনি তিয়াই ধুই ল'লোঁ। এতিয়া গেছত এখন কেৰাহী বহাই দিলোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত মিঠাতেল দি দিছোঁ। এতিয়া অলপ পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণখিনি ভালকৈ ফুটি অহাৰ পিছত ইয়াতে মই দি দিম পিঁয়াজ। এতিয়া পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজিম। লগতে 2টা জলকীয়াও দি দিলোঁ। এতিয়া পিঁয়াজখিনি ভাজ খাই আহিল। ইয়াত মই চয়াবিনখিনি দি দিলোঁ। চয়াবিনখিনি অলপ ভাজি ল'ম। আনফালে মই দালি বহাই দিছোঁ। দালিখিনি 2টা হুইচেল দি থৈ দিম। এইফালে এয়া চয়াবিন ভাজিখিনিও হৈ গ'ল। এতিয়া ইয়াতে চব্জিখিনি এড কৰি দিম। চব্জিখিনি অলপ সময় ভাজি ল'ম। ইয়াত এতিয়া নিমখ আৰু হালধি দি দিম। ইয়াত নিমখ দি দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰাই লৈ অলপ ঢাকি দিম আৰু 5 মিনিটমানৰ মূৰে মূৰে ঢাকনিখন গুচাই লৰাই থাকিম, যাতে তলফালে লাগি নাযায়। এই দালিখিনি নমাই লৈ এতিয়া ইয়াৰ পৰা অলপমান কৃষ্ণাক খুৱাই দিম। আজি আৰু বিশেষ একো বনাই নাথাকোঁ, দেৰিও হৈছে। মই বাকি লওঁ। ইয়াত এটোপাল ঘি দি দিম। এয়া হৈ গ'ল। এতিয়া কৃষ্ণাংগীক খুৱাই ল'ম। তাইও সেইফালে চিঞৰি আছে, ভোক লাগিছে কিজানি। আনফালে এয়া ভাজিখিনি মই ঢাকনি গুচাই চাই ল'লোঁ এবাৰ। এতিয়া ইয়াত অলপ জিৰা গুড়ি আৰু অলপ ধনিয়া গুড়ি দি দিলোঁ। ভাজিখিনি অলপমান লৰাই অলপ সময়ৰ কাৰণে ঢাকনি দি দিম। ইয়াত ঢাকনিখন গুচাই চালোঁ। অলপ পানী দিব লাগিব, যিহেতু ডাঙৰ ডাঙৰকৈ দিছোঁ বস্তুখিনি, সেইকাৰণে অলপ পানী দি দিলোঁ। এতিয়া সিজিবলৈ কম ফ্লেমত ৰাখি দি সময়ৰ পিছত ঢাকনিখন গুচাই চালোঁ। অলপ অলপ সিজি আহিছে। এতিয়া ইয়াত অলপ পানী অলপ এড কৰি দিম, যাতে চব্জিখিনি ধুনীয়াকৈ সিজি যায়। এতিয়া ঢাকনিখন দি জুইটো হাই ফ্লেমত কৰি দিছোঁ। এয়া চব্জি মোটামুটি সিজি গ'ল। ইয়াত অলপমান চেনি এড কৰিছোঁ দেই, ৰঙালাওটো বা মিঠা আছেনে নাই। এয়া চব্জি ৰেডি হৈ গ'ল। এতিয়া চব্জিখিনি নমাই দালিখিনি তেল মাৰি ভাতটো পাতি দিম। ভাত হোৱাৰ পিছত এইফালে যে কাপোৰ চাৰ্ফত দিছিলোঁ, সেইখিনি হাজবেণ্ডৰ কাপোৰ, এইখিনি কৃষ্ণাংগীৰ কাপোৰ, এইখিনি ধুই ল'ম এতিয়া। নমস্কাৰ, স্বাগতম জনাইছোঁ ৰিংকিমণি ব্লগৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া 6:30 বাজিল, গতিকে গধূলি চাহকাপ খাই লওঁ। হাজবেণ্ডে অলপ মাংস আনিছে, সেইখিনি মই বনাম বুলি ভাবিছোঁ। মইনো কেনেকৈ বনাওঁ সেইখিনি আপোনালোকক দেখুৱাম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। এয়া চাহ, লগত আছে গজা এফাল আৰু বিস্কুট। যিহেতু গজা এটা খাব নোৱাৰোঁ, সেইকাৰণে এফালে লৈছোঁ। মই চাহখিনি খাই লওঁ। এয়া কৃষ্ণাংগীৰ কাৰণে চুজি বনাব লৈছোঁ।
চুজিখিনি এবাৰ ধুই লৈছোঁ, সৰু ছোৱালীকে ধুই ল'লে ভাল হয়। এতিয়া ইয়াত মই চাফা পানী এড কৰি চচপেনটো গেছৰ ওপৰত বহাই দিম। অলপ সময়ৰ পিছত চুজিখিনি ফুলি আহিব। তাৰপিছত ইয়াত আৰু অলপ পানী এড কৰি দিম মই। এতিয়া কৃষ্ণাংগী চুজি ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ। এইখিনি এতিয়া এটা বাতিত নমাই ল'ম, লৈ ঠাণ্ডা হ'বলৈ দিম। হাজবেণ্ডে অকণ মাংস আনিছিলে, সেইখিনিকে মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহকচোন চাওঁ। এতিয়া এখন গৰম কৰি ল'লোঁ। এতিয়া ইয়াত অলপ মিঠাতেল দি লৈছোঁ। প্ৰথমে আলু কেইপিচ ফ্ৰাই কৰি ল'ম। আলু কেইপিচ দি দিলোঁ। এয়া আলু কেইপিচ গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া আলু কেইপিচ নমাই ল'ম। এতিয়া অলপ পাঁচফোৰণ কেইটামান দি দিলোঁ। লগতে তেজপাত মছলা দি দিলোঁ। এতিয়া ইয়াত দি দিম কাটি ৰখা পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'ম। ইয়াত আদা নহৰু আৰু জলকীয়া 3টা দি দিলোঁ। জলকীয়াকেইটা কেঁচাৰ পৰা পকি গৈছে। এইখিনি অলপ সময় ভাজি ল'ম। তাৰপিছত ইয়াতে মাংসখিনি দি দিম। মাংসখিনি দি দিলোঁ। এতিয়া অলপ সময় ঢাকনি নিদিয়াকৈ ভাজি থাকিম। এতিয়া মাংসখিনিত নিমখ হালধি দি দিম। হালধি দি দিলোঁ। লগতে দি দিম নিমখ দি দিলোঁ আৰু ভাজি থোৱা আলু কেইপিচ দি দিলোঁ। এয়া মাংস আধা ভাজি হৈ গ'ল। এতিয়া ইয়াত গুড়ি মছলাখিনি দি দিম। ইয়াত জিৰাৰ গুড়ি আৰু লগতে অলপমান ধনিয়া গুড়ি। এতিয়া ইয়াত অলপ পানী দি দিম। যাতে মছলাখিনি ধুনীয়াকৈ সিজি যায়। এতিয়া মই ইয়াত ঢাকনি লগাই দিম। 5 মিনিটমান পিছত ঢাকনি গুচাই মাংসখিনি চাই ল'ম। ঢাকনি গুচাই দিলোঁ। এতিয়া অলপমান লৰাই দিম। অকণমান গৰম মছলা দি দিছোঁ। এতিয়া আৰু অলপ পানী দি দিম। ঢাকনিখন মাৰি দিম। মাংসখিনি উতলি আছে। ঢাকনিখন গুচাই এবাৰ লৰাই দিলোঁ। মাংস হৈয়ে গৈছে। এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ থালি ৰেডি হৈ গ'ল। মাংস দিনৰে চব্জি আছিল, আচাৰ আৰু অলপ চাটনি আৰু দালিও আছে বাৰু। এয়া মই খাই লওঁ। কাইলৈ ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। এতিয়া গুড নাইট। এয়া কৃষ্ণাংগীয়ে শুই আছে। হাজবেণ্ড ডিউটিত গ'ল। গতিকে এতিয়া মই গা পা ধুই আজৰি হৈ ল'লোঁ। তাই শুই উঠিলে তাকো গা ধুৱাই দিম। এয়া শুই উঠিলে। এতিয়া কান্দিব ধৰিছে শুই উঠিয়ে। দেখিছেনে? এয়া কৃষ্ণাংগীয়ে গা ধুই আহি কান্দি আছে। ল'ব লাগে ন? দেখিছেনে? এয়া কৃষ্ণাংগীলৈ বনাই আছোঁ ৰাগী।
পানীটো কমি গৈছিলে, সেইকাৰণে আকৌ অকণমান পানী এড কৰি দিলোঁ। এতিয়া এইখিনি লৰাই সিজিবলৈ দিম। ইয়াত 1 চামুচ গাখীৰ মিহলি কৰি কৃষ্ণাংগীক খুৱাই ল'ম। এতিয়া কৃষ্ণাংগীক খুৱাই উঠিলোঁ। এতিয়া কৃষ্ণাংগীয়ে শুব। তো ভিডিঅ'টো আজিলৈ ইমানেই। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব।